আৰু ছ'চিয়েল মিডিয়াটো আইটো মানে টানিকি কমেণ্ট মানুহ মিলছে যে তাইত পেগু আৰু আৰু পেগু আৰু তাইত এটা বলছে বিৰাংগন নালো তুমি যে দৈ নাচলপত বিষয়টোৰ ওপৰত মই এইটোকে ক'ব বিচাৰিছোঁ যে হ'লো তাকাম পেগু অপুন কেবালকে ৰিচাৰ্চ কমিটিক তেওঁলোকে কাঢ়োঁ সেই ৰিচাৰ্চ কমিটিয়ে তিনিটা ভাগত ভাগ কৰি মই ৰিচাৰ্চ কৰিছোঁ এটা হ'ল বৰ্তমান যিটো চলি আছে তাৰপিছত যিটো তেওঁলোকৰ মধ্যযুগ আমাৰ ভাৰতবৰ্ষৰ যিটো মধ্যযুগ আৰু আমাৰ যিটো অতীত তেওঁলোকে যে দঞ্জি পল কাৰ্চিং কাৰ্তা তেওঁলোকে ৰুণে পুনে চেডি মেলক অম্মাং টানিয়া অম্না তেওঁলোক দুটা এইটো গ্ৰুপলৈ এটা মই গৈ আছোঁ আৰু এটা হ'ল মধ্যযুগত অসম অৰুণাচলত থকা মিচিংসকলৰ মাজত বোলো চিনাকি পৰিস্থিতি কেনেকুৱা আছিল এনেকুৱা আছে সেইটোলৈ বোলো ৰিচাৰ্চ কৰিবলৈ যত্ন কৰি আছোঁ কিন্তু দাগম সিং বোলো মাইথলজিয়ে কিছুমান কথা কৈছে বোলো তাহাঁতো বোলো দুটাক এই ন আও ন বুঢ় ন তাইৰেম বুঢ়া বগলাং দেই পাতিৰেম বুঢ়া বগলাং দেই তেওঁলোকৰ মাইথলজি চলি আছে কিন্তু বোলো ব্যতিক্ৰম কিছু দেখা পাইছোঁ অসম অৰুণাচলত থকা বোলো পেগু পাতিৰ মেদকৰ মাজতো বা তাইতৰ মাজতো দেখা পাইছোঁ মই তাকাম পেগু অপুন কেবালকে মই সকলোলৈ এটা গুহাৰি জনাইছোঁ আৰু আহ্বান জনাইছোঁ মাইথলজিটো বিশ্বাস কৰোঁ কিন্তু আমাৰ কাটৰ অনুৰোধ বোলো নিজে নিজে আপোনালোকে নিজৰ গুমুন উলিয়াওক গোত্ৰ উলিয়াওক তেতিয়া মোৰ কাংকানক অধিকলোকে গোত্ৰ দুজি গুমুন দুজি বোলো মোলো কাংকানৰ ওপৰত মিলাইলা আৰু উত্তৰদম লালে নাই তন্দঙল ময়দুম সেই প্ৰচেষ্টাৰে 2024 চনতে মোলো তাকাম মিচিং দুপুম অপুন কেবাং তাকাম মিচিং অপুন দুপুম কেবাং অৰ্থাৎ গোটেই অসম অৰুণাচল অধিক মোলোকে মিচিং আমচুগেলা উপাধি আল্লা দুজি অপুন অপে এৰাং অদক প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কিৰিৰক লৈ মোলে এটা কেবাং গঠন কৰিলোঁ এটো হৈছে তাকাম মিচিং অপুন দুপুম কেবাং এই দুপুম কেবাঙত এই সিদ্ধান্তটো নিশ্চয় মোলো পাম আৰু মমুৰক দায়িত্ব দিম বিতাক জেনেৰেল ছেক্ৰেটাৰী দায়িত্ব মমুৰ বিতাক গতিকে তাইত ডক্টৰ তাইত কিৰিৰে নিজৰ তথ্যকেইটা আগবঢ়াব নৰয়ে নৰৰ তথ্য আগবঢ়াব পাতিৰে পাতিৰৰ তথ্য আগবঢ়াব ঠিক তেনেকৈ মোলোকে প্ৰায় এতিয়ালৈকে 25টা উপাধিধাৰী মোলো মিচিঙে মোলো উপাক কৰি ৰিক্সু দিওঁ অদক্কা আৰু দুই দিব পাৰে সেইটো মোলো মালা দিওঁ গতিকে কাপে বুঢ় বিকান বুঢ় বিমান সেই তথ্য হয়তো মোৰ খুব সম্ভৱ তাকাম মিচিং অপুন দুপুম কেবাঙৰ জৰিয়তে উলিয়াব পাৰিম বুলি আশা ৰাখিছোঁ মোৰ চেম্পি তাত তাইলে যে গুণ দেউতা ক্ৰিল যে মই তাইত যাদা মই তাইত অপুন কেবাং কিটো চেকৰ উদি ন তাইত পে কুমা কোনো পেগু নাম যে অপুন কেবাং ক্ৰিল সিং অপুন নাম চেকৈ লো পেগু আৰাঙালে গুনাম কসিং মোৰ তাত পাত দেই না জলো অৰে মুপাক আগমৰে মুপাও লুটা গায় যে ন তাইৰেম নাবদাক পাতিৰেম নাবদাক আচলতে বি অকণ পেগনে দলে এনে অকণে সেই ব্যক্তিজনে বা সেই মানুহজনে স্পষ্টকৈ যদি কৈ দিয়ে যে মই পেগ কিন্তু মই দমদমে মই পেগ কিন্তু মই চন্দিয়াম নাদা মই পেগ মই পাতগিৰিয়াম নাদা ঠিক তেনেকৈ চুপাং জগতো লুকা যে তাইত নাম দমদম তাওলা দিওঁ তাইত মোলোকে যিটো অপুন কৰোঁ যিবিলাক অপে কেবাং কাঢ়োঁ গতিকে মোৰ অপে কেবাং বা বোলো অপুন কেবাঙৰ যিটো সভাপতি সম্পাদক তেওঁলোকৰ লগত যদি মই যোগাযোগ কৰি নিশ্চয় ইয়াৰ উত্তৰটো পাম বুলি ভাবিছোঁ এডেম আৰু কইনুপৰ মোলো কেবালো ৰুচে মই আপোনাক মোলো আগমন এডেম লুচেগলা আমাৰে যদি এডেম দুঙা গমচিন বোলো মই কাটৰ অনুৰোধ জনাইছোঁ অসম অৰুণাচল মৰিচ অধিক আৰু তাইদে কাঢ়োঁ আজি মেদকে কাঢ়োঁ আজি নৰয়ে কাঢ়োঁ আজি দলে পেগ পাতগিৰিয়ে কাঢ়োঁ আজি বোলো আপুঙে আৰু অপুণ্য গিৰিয়ে কোলা আলোচনা কৰিলে নিশ্চয় তাৰ উত্তৰটো পাব বুলি মই বিশ্বাস কৰোঁ।